পুঁজি ধাৰ্য হোৱাৰ পাছতো অসম্পূৰ্ণ হৈ থকা এক প্ৰেক্ষাগৃহ বিগত দুটা দশকেও প্ৰেক্ষাগৃহটো সম্পূৰ্ণ কৰিব নোৱাৰিলে লোক নিৰ্মাণ বিভাগে 2,77,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগা প্ৰেক্ষাগৃহটোৰ দুটা দশক জুৰি 10% কাম সম্পূৰ্ণ নহ'ল শিৱসাগৰ জিলাৰ জিলা পুথিভঁৰাল প্ৰাংগণত নিৰ্মাণ কৰিব লগা প্ৰেক্ষাগৃহটো বৰ্তমান এৰাবাৰীত পৰিণত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা হ'লে শিৱসাগৰবাসীৰ এক বৃহৎ অভাৱ পূৰণ হ'লহেঁতেন চৰকাৰে পুঁজি আবণ্টন নিদিয়াৰ বাবেই সম্পূৰ্ণ নহ'ল প্ৰেক্ষাগৃহটো অসম্পূৰ্ণ প্ৰেক্ষাগৃহক লৈ শিৱসাগৰৰ দল সংগঠনৰ প্ৰতিক্ৰিয়া অসম্পূৰ্ণ প্ৰেক্ষাগৃহটোৰ পুঁজি মুকলাই দিয়াৰ লগতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবৰ বাবে চৰকাৰলৈ আহ্বান দল সংগঠনৰ চৰকাৰখনে উন্নয়নমূলক কাম কাজৰ ঢাকঢোল বজাই থকাৰ সময়তে শিৱসাগৰ নগৰৰ মাজমজিয়াত জিলা পুথিভঁৰালটো একেবাৰে কাষতে আজি প্ৰায় 20-25টা বছৰে আচলতে এটা প্ৰেক্ষাগৃহ অনিৰ্মিতভাৱে ৰখি আছে যিটো সঁচাকৈ শিক্ষিত সমাজখনৰ লগতে শিৱসাগৰৰ লগতে অসমখনৰ বাবে এটা দুৰ্ভাগ্যজনক বিষয় আমি দেখা পাইছোঁ যে এই ক্ষেত্ৰত আচলতে চৰকাৰখনৰ যি ধৰণৰ সদিচ্ছা থাকিব লাগিছিল সেই সদিচ্ছাৰ অভাৱ দেখিছোঁ গতিকে আমি চৰকাৰ তথা শিক্ষা বিভাগলৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ বা বিভাগলৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ শিৱসাগৰ লগতে অসমৰ শিক্ষা খণ্ডৰ বা সাংস্কৃতিক জগতখনত যিহেতু এই প্ৰেক্ষাগৃহটোৰ অত্যন্ত প্ৰয়োজন আছিল গতিকে চৰকাৰ বা প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু অনতি পলমে এই যি অনিৰ্মীয়মান অৱস্থাত আছে প্ৰেক্ষাগৃহটো এই প্ৰেক্ষাগৃহটো বনাই ৰাইজলৈ উপহাৰস্বৰূপে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ চাওক শিৱসাগৰ জিলা পুথিভঁৰালৰ কিনাৰতে নিৰ্মীয়মান অৱস্থাত থকা মানে 2002 চনতে নিৰ্মাণ আৰম্ভ কৰা এটা প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহটো সম্পূৰ্ণ পৰিত্যক্ত অৱস্থাত বৰ্তমান পৰি আছে আমি দেখা পাইছোঁ যে প্ৰেক্ষাগৃহটো নিৰ্মাণৰ নামত কেৱল মাত্ৰ 10% কাম কৰি পিনি গোটেই কামখিনি পেলাই থৈ দিছে এইটো আচলতে চৰম দুৰ্ভাগ্যজনক কথা এটা কাৰণ 2002 চনৰ আগতে ইয়াত এটা প্ৰেক্ষাগৃহৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলে কাৰণেই হয়তো এই প্ৰজেক্টটো লোৱা হৈছিল কিন্তু আমি দেখা পালোঁ যে কোনো এখন চৰকাৰৰ 2002 চনৰ পৰা আজিলৈকে যিসকলে শাসনৰ গাদীত বহিলে কোনেও কিন্তু শিৱসাগৰ জিলা পুথিভঁৰালৰ কাষতে থকা প্ৰেক্ষাগৃহটো য'ত নেকি শৈক্ষিক দিশৰ লগতে সাংস্কৃতিক দিশৰো চৰ্চা কৰিবৰ কাৰণে যিটো প্ৰেক্ষাগৃহৰ কথা ভবা হৈছিল সেই প্ৰেক্ষাগৃহটো বৰ্তমানলৈকে নিৰ্মিত নকৰিলে